আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আৰু আমি আজি আমাৰ লগত আনিছোঁ আমাৰ ভাগিন মিন্ময়। আমি মৰমতে তাক মিনি গল্লা বুলি মাতোঁ। আৰু আমি আজি মানে একচুৱেলি পাৰ্টি এটা কৰিব আহিছোঁ। আজি আমাৰ 100 ছাবস্ক্ৰাইবাৰ হ'ল। আমাৰ কাৰণে বহুত মানে সহজ নাছিল। আমি মানে আজি হৈছে আৰু আপোনালোকৰ আশীৰ্বাদ যদি কৰে ভৱিষ্যতে আমি আগুৱাই যাম। গতিকে আমি পাৰ্টি 100 ছাবস্ক্ৰাইবত আহিছোঁ আৰু 1000 হ'লে আৰু আহিম। 1000 হ'লে আৰু বেলেগত যাম। গতিকে আজি আপোনালোকক দেখাম আমি জয়পাল মন্দিৰটো কেনেকুৱা আৰু তাৰ আজি আমি পাৰ্টি কৰিম। 100 ছাবস্ক্ৰাইবাৰ হৈছে আমাৰ কাৰণে সহজ নহয়। আমি এতিয়া আহি পালোঁ জয়পাল মন্দিৰ। চাওক চাৰিওফালে ঘাঁহনি, ঘাঁহনিৰ মাজতে আছে ইমান ধুনীয়া এটা মন্দিৰ। ইয়াৰ বয়স প্ৰায় 500 বছৰ পুৰণা। ভিতৰত যেতিয়া সোমাব নোৱাৰি তাত মানে পানী আছে। এই মন্দিৰটো মানে কেনেকুৱা, ক'ৰ পৰা ইয়াৰ অৱস্থিতি, ইয়াৰ কেনেকুৱা হেৰি, আমাৰ ইয়াৰে মানে মন্দিৰটোৰ কাষৰে বাসিন্দা। আমি তেওঁৰ পৰা ইয়াৰ মতামত কেনেকুৱা জানি লওক। আপোনালোকে চাই থাকক মানে তেওঁ কি কয় এই মন্দিৰটোৰ বিষয়ে। বামুণ এটাৰ মানে গাই গৰু এটা আছিল। এই 2 লিটাৰ সদায় মানে গাখীৰ দিয়ে। আৰু কেইদিনমান পিছপাই বোলে গাইটো বা আহি পাই এটাই থাকে। বামুণে ক'ত গাখীৰ আৰু গাইটো যদি বেছি হয় মানে ভিন্নাৰ পাছত গৰু এটা গাখীৰ মানে ভিজি আছে। গাখীৰটো নিজে নিজে বৈ থাকে। বৈ থাকিলে তাৰমানে গৰুটো যেতিয়া বিচৰে একদিন গধূলি ৰাতি পিছদিনাখনে গোটেই গাঁৱৰ মানুহ চানুহ মাতি আনি বামুণে এইবাৰ থান এখনৰ ব্যৱস্থা কৰিলে। এটা নিচা মহাদেৱৰ হেৰি আছে। সেইটো এতিয়া থান এখনৰ খেলি হ'ল চালি এখন কৰি থান এখন কৰিলে। কৰি আজিকালি সাজি পাইছে। আমাৰ এইখন ক্ষুদ্ৰ ডিঙি আৰু এইখন ডিঙি গাঁও দুয়োখন বেলেগ বেলেগ। আৰু দুয়োখনৰ মাজতে তাৰমানে আমাৰ এইটো জয়পাল থান বুলি কয়, শিৱ মন্দিৰ। গতিকে এই পুৰণাকলীয়া এইটো মন্দিৰ আজি কেইশ বছৰ আগৰে তাৰমানে এইটো 500 বছৰ আগৰ। গতিকে তেনেকুৱা এতিয়া মানে বস্তুটো আমি জন্মৰ পৰা এইটো দেখিছোঁ মানে এইটো মাটিৰ তলত আছে যিটো হেৰি এই মণিকূটটো। আহে বহু বিভিন্ন জেগাৰ পৰা আহে, বহুত দূৰ দূৰণিৰ পৰা আহে মানুহবোৰ। আহি আপোনাৰ হেৰি কৰে আৰু এনে আগতে বৰ শিৱৰাত্ৰি আছিল। এতিয়া শিৱৰাত্ৰিটো অলপ কমিছে। এতিয়া এই মাঘত মানে যজ্ঞ পাতে আৰু সেনেহেন আৰু পুৰণা মন্দিৰটো। কিন্তু কথা হ'ল কি এতিয়া সেনেকৈ তাৰমানে ৰাইজে কিছুমান লাগিও আছে, কিছুমানে লাগাও নাই। যদি তাৰমানে সমিলমিলভাৱে এই বস্তুবিলাক কৰা যায়, দুইখন গাঁৱে বা এনে আহে গোটেই বৰভাগৰে আহে। আহিলে তাৰমানে তেওঁলোকে যদি সঁচাকৈ মানে ডেভেলপ কৰিব বিচাৰে, ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কথা এটা আছে, যে সমূহীয়াভাৱে যদি সমূহীয়া অনুষ্ঠান এটা গঢ়ি তোলে, এটা মানে জাকত জিলিকা হৈ উঠিব। কাৰণ এইটো এটা আমাৰ বৰভাগৰৰ সম্পদ, আজিৰ বস্তু নহয়। এইটো আজি 500 বছৰ পুৰণা মন্দিৰ। গতিকে সেনেহেন আৰু ইয়াত আগতে প্ৰমাণ কিবা কিবি পাইছিল। এই যে মূৰ্তিবিলাক থোৱা আছে মানে কেতিয়া কি মানে তাত কিবা হয়? মাঘত তাৰমানে হেৰি কৰা হয়, এই যজ্ঞ
যজ্ঞ কৰা যিটো মাঘী পূৰ্ণিমা আহে না অঁ। তেতিয়া এইটো হেৰি ৰুদ্ৰ যজ্ঞ পাতে। ৰুদ্ৰ যজ্ঞ কেনেকুৱা লাগছে দে দে ক ভিডিঅ'ত ক অলপমান কেনেকুৱা লাগছে আহিলে চাই ভাল লাগছে আৰু কালত আহিলে আজি অঁ আৰু এনেকৈ আহি থাকিব নাই আৰু অঁ দে আমি এতিয়া যাওঁ আৰু কালাঘত ম'মৰ পাৰ্টিটো একেলগে কৰি আহোঁ। আমি ম'মৰ পাৰ্টি কৰি আছোঁ আজি। এইটো আমাৰ তৰালি আৰু এইটো তাৰ মিনি গল্ডা ম'ম' খাই আছে। সদায় হা সদায় সদায় দে আমাৰ যদি জয়পালৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব